খিতেকাই বৰ্তমান আইচুত আৰু আইচুত ভিডিঅ' আপোনালোকক দেখুৱাই আছোঁ মই। আপোনালোকে আইচুত ভিডিঅ'টো চাওক, খিতেকাই কেনে আছে বৰ্তমান আপোনালোকক দেখুৱাম মই ছাইডত। আৰু তেখেতৰ লগত যিটো ঘটনা হ'ল, এনেকুৱা ঘটনা যাতে কাৰো লগত নহয় তাৰে কামনা কৰিছোঁ ভগৱানৰ ওচৰত। আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। আৰু মোৰ চেনেলটো যদি কোনো নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাবলৈ। লগা কথা আজিৰ নতুন আপডেট খিতেকাইৰ ওপৰত। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি শেষলৈকে চাব, ঠিক আছে? আপোনাক এইকাৰণে শেষলৈ চাব কৈছোঁ, খিতেকাইৰ নতুন আপডেট মই দি আছোঁ আপোনালোকক আজি। যে খিতেকাই এতিয়া বৰ্তমান কেনেকুৱা অৱস্থাত আছে, স্বাস্থ্য উন্নত হৈছে নে হোৱা নাই, সকলো কথা মই আপোনালোকক এই ভিডিঅ'টোত জনাম আজি আপোনালোকক। আৰু খিতেকাইৰ অৱস্থা বৰ্তমান সিমান এটা ঠিক নহয়, এতিয়াও বৰ্তমান তেখেত আইচুতে আছে। আৰু মই সকলোকে এটাই ৰিকুৱেষ্ট কৰিছোঁ যে ভগৱানৰ ওচৰত সকলোৱে প্ৰাৰ্থনা কৰক যে খিতেকাই অতি সোনকালে ভাল হয় আৰু আমাৰ মাজলৈ ভাল ভাল ভিডিঅ' পঠাব পাৰে, তাৰে কামনা কৰিছোঁ মই ভগৱানৰ ওচৰত। আৰু ভাল লাগিব সকলোৱে। আৰু খিতেকাইৰ কাৰণে সকলোৱে এটা কমেণ্ট কৰিব যে সুস্থ হৈ উঠক। আৰু মানুহ শত্ৰু হ'লেও আচলতে এনেকৈ মাৰিব নালাগে কাকো, বহুত দুখ লাগে। আৰু খিতেকাইৰ পিতৃ মাতৃয়ে কান্দি কাটি কেনেকৈ ছ'চিয়েল মিডিয়াৰ আগত কৈছে, আপোনালোকে ভিডিঅ'টো চাব, মই লগাই দিম, আপোনালোকে চালে নিশ্চয় গম পাব। আৰু এইবিলাক দুৰ্বৃত্তক অতি সোনকালে ধৰাৰ কাৰণে চৰকাৰখনে ব্যৱস্থা কৰিব লাগে। আৰু এনেকুৱা মানুহবিলাকক যদি লাই দিয়া যায়, পিছলৈকে আকৌ কাৰোবাক কৰিব। আৰু সেইদিনা কৰিব খুজিছিলে এজন ইউটিউবাৰক, আপোনালোকে নিশ্চয় গমে পাইছে। আৰু মই ভিডিঅ'টো আপডেট দিছোঁৱে, জুবিন বিশ্ব, সকলোৱে চিনি পায় তেখেতক আক্ৰমণ কৰিছিলে ৰাতি দুৰ্বৃত্তই। কিন্তু তেখেতৰ দিন ভাল আছিলে, ভাল থকাৰ কাৰণে বাচি আহিলে। গতিকে খিতেকাইক এতিয়া অতি সোনকালে সুস্থ হোৱাৰ কাৰণে সকলোৱে মংগল কামনা। কিবা এটা হোৱাৰ পিছত ঘৰৰ ফাদাৰ মাদাৰে মানে কথাটো বুজি পায় যে কিমান দুখ লগা। আমিতো সকলোৰে খিতেকাইৰ ফ্ৰেণ্ডে, আমিও দুখ বেদনাবিলাক বুজি পাওঁ। কিন্তু আমাতকৈ আৰু নিজৰ ল'ৰা ছোৱালীক মাক বাপেকৰ দৰে কোনো হ'ব নোৱাৰে। খিতেকাইক যেনেধৰণে মাৰিছে মানে আচলতে শত্ৰুকো মানুহে এনেকৈ নামাৰে। আচলতে মানুহক কিবা বেয়া পালে মাতিব নালাগে, বেয়া পাইছে নামাতিব, সেইটোৱে কথা। কিন্তু এনেকৈ মাৰপিট কৰাটো মানুহক বহুত বেয়া কথা আৰু বহুত দুখ লাগে। আৰু সিহঁতৰ পিতৃ মাতৃয়ে যেনেকৈ দুখ কৰিছে, যেনেকৈ কান্দিছে, মানে দেখি কৰি